নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জাহ্নৱীয়ে মোৰ চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দিনৰ ভাগত যিখিনি হ'ল মই সেইখিনি ভ্লগটো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু এতিয়া গধূলি হ'ল যিহেতু মই আপোনালোকক কৈছিলোঁ ভাওনা দুখনকৈ পাতিছে। আৰু আজি প্ৰথম দিনাৰ ভাওনাখনত আছে নিসিংহ মুৰাৰী। এইখন একেবাৰে কণ কণ শিশুসকলৰ দ্বাৰা পাতিছে। ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখুৱাই দিওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিলেহে গম পাব ইমান ধুনীয়াকৈ পাতিছে ভাওনাখন। আমি যিহেতু অখৰা দেখিয়ে আছোঁ সেইটো কাৰণে গম পাইছোঁ। আপোনালোকলৈও লৈ আহিছোঁ, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেললৈ আজি প্ৰথমবাৰৰ কাৰণে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু এয়া মই এতিয়া নামঘৰলৈ বুলি ওলাই লওঁ, তাৰপিছত আপোনালোকক নামঘৰত গৈ মই সকলো দেখুৱাই থাকিম। এয়া ময়ো ওলাই ল'লোঁ, ড্ৰেছ সলাই ল'লোঁ, তাৰপিছত এয়া নামঘৰলৈ যাওঁ, আপোনালোককো দেখুৱাম ব'লক। পেইণ্ট কৰা ঘৰলৈ আহিছোঁ, এয়া চাই লওঁ। কি লৈছা তুমি বমা? ভাস্কৰ পেইণ্ট কেতিয়া কৰিবা? তুমি কাৰ লগত আহিলা? তোমালোকৰ ঘৰ এইটো অভিজ্ঞান হে। গায়ন বায়ন গাই হৈ গ'ল। আৰু যিখিনি কম্পিটিশ্যন পাতিছিলে ৰচনা, কথন, চিত্ৰাংকন, তেনেকৈ কুইজ প্ৰতিযোগিতাত ফলাফলসমূহ এতিয়া ঘোষণা কৰিব। আপোনালোকক পুৰস্কাৰসমূহ কোনে কোনে পাইছে আৰু কিমান সৰু ল'ৰা ছোৱালীয়ে পাইছে সেইখিনি দেখুৱাই দিবলৈ লৈছোঁ। তেওঁলোকক আশীৰ্বাদ কৰিব, তেওঁলোক যাতে আৰু আগবাঢ়ি যাব পাৰে। এতিয়া ভিডিঅ'টো চাই থাকিব শেষলৈকে। ইয়াৰ পাছতে তৃতীয় স্থান দ্বিতীয়তে দিয়া হৈছে অভিশ্ৰুতি দত্ত। তেওঁকে কথাটো দিবৰ বাবে মই বিৰাট কৰোঁ অনুৰোধ কৰিছোঁ।
것모자꿀 영마자 이 가르쳐 더덕덕 거가 여러분이 거리를 보면 인수와 이제 너무 저번에 하시는 거 làm ra có ít cái có cái thứ là 영상을 이거에
Thank
দিয়া আৰু